আমি আসাম স্পেচিয়েল টেট ডেট মিনছ ইউৰ BTR টেটৰ আমি EVS সেকশ্যনটো ডিছকাছ কৰি আছিলোঁ এইটো ভিডিঅ'ত আমি এইটো পাৰ্ট 3 টো ডিছকাছ কৰিম আৰু এইটো ভিডিঅ'ত আমি মোষ্টলি আসাম জিঅ'গ্ৰাফি ৰিলেটেড ওকে আসাম জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যনবিলাক ডিছকাছ কৰিম ওকে সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' So our first question is which two places has been connected by Bhupen Hazarika Bridge okay so Bhupen Hazarika Bridge jitu ase jitu ami ki boli ko eta naam Tholahodia Bridge boli ko okay so hitu kun dukhon thai connect kori ase so our correct answer to hobo option C that is Tholahodia okay Thola aru Hodia thai dukhonok connect kori ase aru ei bridge khon ketia inaugurate kora hoisile bridge khon open kora hoisile 26 May 2017 okay 2017 2017 চনৰ 26 মেৰ তাৰিখত এইটো ওপেন কৰা হৈছিল আৰু এটা ইনফৰমেশন হল এইটো বহুতে ভাবে যে এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছে ওকে কিন্তু এইটো এটা ভুল ধাৰণা এইটো কি ৰিভাৰৰ ওপৰত আছে লোহিত ৰিভাৰ ওকে লোহিত ৰিভাৰৰ ওপৰত এই ভূপেন হাজৰিকা ব্ৰিজখন আছে দ্যাট মিন্স ধলাহদিয়া ব্ৰিজখন এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত নাই ওকে বহুতে এইটো কমন মিস্টেক কৰে আৰু লোহিত ৰিভাৰটো কি এটা ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰি ওকে ব্ৰহ্মপুত্ৰ যি ৰিভাৰ আছে সেইটো ৰিভাৰৰ এটা ট্ৰিবিউটৰি মানে সহায়ক নদী হয় সো নেক্সট কোৱেশ্চনটো চাও আমি Petroleum was discovered in Assam in which year? Okay, so yat year geta dia ase 1889, 1880, 1980 and 1990. 1919, okay. So yare correct option to hobo amar 1889, okay. 1889 ot amar Digboi ki paisile prothom Asiar bhitor prothom oil tate discover korisil jetia British hokol asile. Question number 3. Guwahati Tea Auction Center was established in, okay. जितु गुवाहाटी टी ऑक्शन सेंटर আছে আমি সকলো জানো গণেশগুৰি এখন ডিস্কোৰ ওচৰত আছে সো এটো কেতিয়া এস্টাবলিশ কৰা হৈছিল সো ইয়াৰে কাৰেক্ট অপচনটো হ'ব অপচন ডি দ্যাট ইজ 1970 ওকে 1970 চনত গুৱাহাটী টি অক্সন চেণ্টাৰটো এস্টাবলিশ কৰা হৈছিল আৰু ইয়াতে প্যাৰেলেলি 1970 আৰু এটা ডিপাৰ্টমেন্ট ষ্টাৰ্ট হৈছিল ইট হ'ল এসটিসি ওকে দ্যাট মিন্স আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচন ওকে এটো কেতিয়া ষ্টাৰ্ট হৈছিল এটো 1970 ষ্টাৰ্ট হৈছিল ওকে Next question, Transport Department of Assam was established in, okay? Assamor jitu Transport Department ase hetu ketia establish kora hoisile option kita dia eta confusion yate apnalogor hobo Transport Department aru ASTC, okay? Ei duta beleg bostu mane ki Transport Department to start hoisile beleg tarikhot aru Assam State Transport Corporation ei corporation to start hoisile beleg tarikhot, okay? So Transport Department to start hoisile apnar 1948 ot, okay? 1948 ot Assamor Transport Department to start hoy কিন্তু আমি যেটো এসটিসি বলিব এসটিসি টু স্টার্ট হয় এটো 1970 ওকে 1970 এসটিসি টু স্টার্ট হয় ওকে সো ট্রান্সপোর্ট ডিপার্টমেন্ট কেতিয়া এস্টাবলিশ হৈছিল 1948 নেক্সট কোয়েশ্চন নাম্বার 5 when was Kaziranga National Park declared as national park okay Kaziranga National Park খনক কেতিয়া কোন সনত ন্যাশনাল পার্ক হিচাপে ডিক্লেয়ার কৰা হৈছিল তো আমি সকলোৱে জানো 1974 ত ওকে 1974 ত কি হৈছিল কাজিৰঙা খনক ন্যাশনাল পার্ক হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু কেতিয়াবা কোৱেশ্চন আহে কেতিয়া কোন চনত ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপত স্বীকৃতি দিয়া হৈছিল এটো হ'ব 1985 ওকে 1985 ত ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপত স্বীকৃতি দিয়া হৈছিল আৰু 1974 ত অলৰেডি ন্যাশনাল পার্ক ডিক্লেয়ার কৰা হৈছিল ওকে আৰু যদি আসাও কোনখন ডিস্ট্ৰিক্টত আছে কেতিয়াবা এটো উদা দেখা যায় যে কাজিৰঙা ন্যাশনাল পার্ক কোনখন ডিস্ট্ৰিক্টত আছে এটো হ'ব আমাৰ কোলাঘাট ডিস্ট্ৰিক্ট আৰু কাজিৰঙা ন্যাশনাল পার্কখন কি হয় আসামৰ ভিতৰত আমাৰ আটাইতকৈ ডাঙৰ ন্যাশনাল পার্ক আৰু কিমান এৰিয়া ইয়াৰ এৰিয়াটো হ'ব 340 স্কয়াৰ কিলোমিটাৰ ওকে 340 square kilometer over your area. Next question, what is the total area of Kaziranga National Park? Okay, it already মই কইয়ে দিলো যে Kaziranga National Park or total area কিমান এটা অপশন বি টু আমাৰ গাড়ি দেব 430 square kilometer. Okay, 430 square kilometer. So next 7 number question, when the tea company of Assam was established? Okay, Assamor jitu tea company আছে হেতু কেতিয়া এস্টাবলিশ কৰা হৈছিল So yate correct option to hobo amar 1839 okay 1839 or Assam Tea Company to establish kora hoy aru Assomot prothom tea ketia discover hoisile 1837 ot okay 1837 ot tea discover hoy tari 2 bochor pisot ki hoy 1839 ot ki hoy Assam Tea Company establish hoy aru Assam Tea Company establish hoar e bochor pisot that means 1840 er pora ki hoy Assam Tea Company commercial production start hoy okay so ekhini dia ase yate In 1837, the first English tea garden was established in Sabua in Upper Assam. Okay, so prothom amar English tea garden kon kot স্থাপন কৰা হৈছিল Sabua. Okay, কোন সনত 1837 আৰু কোন after that in 1839 sorry ইয়াতে 1939 লিখা আছে এটো আপোনাৰ কিমান হ'ব 1839 okay in 1839 tea company started okay after that in 1840 the tea company began the commercial production of tea in the region okay আৰু 1840 পৰা কি হৈছিল
Assam Tea Company started its commercial production. Next question number 8, lowest population density district in Assam. Okay, অসমত কোনখন আটাইতকৈ lowest population density থকা ৰাজ্য district হয়, ৰাজ্য জিলা হয়. Okay, so সেইটো হ'ব আমাৰ ডিমা হাছাও. Okay, ডিমা হাছাও কি হ'ব আমাৰ lowest population density. আৰু highest population density ক'ত আছে? Highest population density হ'ব আমাৰ কামৰূপ মেট্ৰ'. কামৰূপ মেট্ৰ' highest population density কথা কৈছোঁ. ইয়াতে কনফিউজ নহ'ব, মই highest population density district, that means জিলাৰ কথা কৈছোঁ. Okay, আৰু যদি আমি highest populationৰ কথা কওঁ, এইটো আমাৰ কোনখন জিলা হ'ব? নগাঁও. Okay, নগাঁওটো আমাৰ কি হ'ব? highest population, আৰু highest population density আমাৰ কি হ'ব? কামৰূপ মেট্ৰ', আৰু lowest population density হ'ব ডিমা হাছাও. The answer is ডিমা হাছাও. Question number 9, which is the highest populated district in Assam in present? Okay, this is highest populated, that means আটাইতকৈ বেছি জনসংখ্যা কোনখন ডিষ্ট্ৰিক্টত আছে, that means কোনখন জিলাত আছে. Okay, তো ইয়াৰে ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব আপোনাৰ নগাঁও. Okay, so ইয়াতে যদি হাইয়েষ্ট পপুলেশ্যন ডেন্সিটিৰ কথা কওঁ, ডেন্সিটি হ'লে কিমান হ'ব? কামৰূপ মেট্ৰপলিটান চিটি হ'ব. Question number 10, literary rate of women in Assam according to 2011 census. Okay, 2011 census মতে literary rate of women. Okay, womenৰ ক্ষেত্ৰত literary rate কি হয় আসামত? That is 66.27. Okay, 66.27 is the correct answer. How much land of Assam has been occupied by forest? Okay, অসমৰ কিমান শতাংশ মাটি অৰণ্যৰে আগুৰি আছে? Okay, কভাৰ হৈ আছে. So our correct answer is 34.2. Okay, 34.2 শতাংশ মাটি কি আছে? অৰণ্য, that means covered by forest. Assam shares about 2.4% of the country's total geographical area. Okay, আমাৰ ইণ্ডিয়াৰ total area আমাৰ কি? Total area 2.4%. Okay, 2.4% area আমাৰ আসামে কভাৰ কৰি আছে, আৰু এই 2.4%ত কিমান পাৰ্চেণ্ট পপুলেশ্যন আছে? 2.6% পপুলেশ্যন. আমি গোটেই ইণ্ডিয়াৰ কিমান পাৰ্চেণ্ট পপুলেশ্যন হয়? 2.6%, আৰু গোটেই ইণ্ডিয়াৰ আমি কিমান পাৰ্চেণ্ট জিঅ'গ্ৰাফিকেল এৰিয়া হয়? 2.4%. This is the oldest refinery of India. Okay, ইণ্ডিয়াৰ আটাইতকৈ oldest refinery কোনটো হয়? অপশ্যনকেইটা দিয়া আছে, নুনমাটি ৰিফাইনাৰী, নুমলীগড়, ডিগবৈ এণ্ড বাৰাউনী ৰিফাইনাৰী. ওকে, চ' কাৰেক্ট অপশ্যনটো আমাৰ কি হ'ব? ডিগবৈ ৰিফাইনাৰী. ওকে, ডিগবৈ ৰিফাইনাৰীটো কেতিয়া এষ্টাব্লিছ হৈছিলে? 1901. ওকে, চ' এইটো হ'ব আমাৰ ইণ্ডিয়াৰ আটাইতকৈ পুৰণা ৰিফাইনাৰী. ওকে, আৰু 1889ত আমাৰ কি হৈছিলে? ডিগবৈত ফাৰ্ষ্ট এছিয়াৰ ভিতৰত প্ৰথম অইল ডিস্কভাৰ হৈছিলে. চ' 89ত ডিস্কভাৰ হোৱাৰ পিছত প্ৰডাকশ্যন হোৱাৰ পিছত 89ৰ পৰা 1900লৈকে কিমান বছৰ? 11 বছৰ. আফটাৰ দেট 1901, দেট মিনছ 12 বছৰ পিছত কি হৈছে? ৰিফাইনাৰীটো এষ্টাব্লিছ কৰা হৈছে. ওকে, চ' এইটো ভিডিঅ'ত আমি এইখিনিয়ে 12টা কুৱেশ্যন ডিছকাছ কৰিলোঁ. ওকে, চ' নেক্সট আকৌ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইবিলাক আমি কামিং ভিডিঅ'ত ডিছকাছ কৰিম. ওকে, চ' এটা ভিডিঅ'তে আমি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ মনত নাথাকিব, গতিকে শ্বৰ্ট ভিডিঅ' লৈ আনিছোঁ, মানে যেতিয়া আপোনালোকে এটা টাইমত এইকেইটা কুৱেশ্যন মনত ৰাখিলে যথেষ্ট. ওকে, আৰু গেপ দিয়ে আৰু নেক্সট ভিডিঅ' চালে. And please don't forget to subscribe the channel. Okay, this is newly started channel and we are totally dedicated for you. We are totally committed for you. We try our 100% to give you the best content. Okay, thank you.